ফ্ৰেণ্ডছ, আপোনালোকে যোৱা কেইদিনমান ধৰি ইউটিউবত এটা ভিডিঅ' নিশ্চয় দেখিছে যে এজন ল'ৰাই ফাৰ্ষ্ট এছামিজ টেকনিকেল ইউটিউবাৰ ডিম্পু বৰুৱাৰ কথা খুবেই আৰু বেয়াকৈ কৈছে। সেই ভিডিঅ'টো চাই মই বহুত দিন ধৰি ভাবিলোঁ যে এই ল'ৰাজনৰ বিষয়ে এটা ভিডিঅ' বনাওঁ নে নবনাওঁ, কিন্তু মই থাকিব নোৱাৰিলোঁ। আৰু অৱশেষত মই আজি এটা ভিডিঅ' ল'ৰাজনৰ এটা প্ৰশ্ন লৈ মই আজি এটা ভিডিঅ' বনাইছোঁ। হাই ফ্ৰেণ্ডছ, মই চাহিল মল্লিক আৰু আপোনালোকে চাই আছে এছামিজ। চাব, এতিয়া সেই ল'ৰাজনৰ কথা আৰম্ভ কৰাৰ আগতে আপোনালোকে সেই ল'ৰাজনে বনোৱা সেই ভিডিঅ'টোৰ অলপ পাৰ্ট এটা চাই লওকচোন। তাৰপিছত আমি ইয়াৰ নেক্সট টপিকলৈ ভিডিঅ' দিলোঁ, প্ৰায় 10-11টা মানে ভিডিঅ' দিলোঁ। আৰু মই ক'বলৈ গৈ আছোঁ যে মোৰ যি 5-6টা মান ভিডিঅ'ই মই কপি কৰা, অৰ্থাৎ মই ইউটিউবৰ পৰাই ভিডিঅ' চাই সেই ভিডিঅ'বোৰ অসমীয়ালৈ অনুবাদ কৰি ইউটিউবত দি দিছোঁ। মোৰ কোনো ক'বলৈ গ'লে টেলেণ্ট নাই। মই ডিম্পু বৰুৱাৰো কোনো টেলেণ্ট নাই। ডিম্পু বৰুৱা মই সকলোৱে লগ হৈ অসমীয়াসকলক উল্লু বনাব গৈছিলোঁ, কিন্তু কি হ'ল, মই বহুত পিছত আহিলোঁ ইউটিউবলৈ, গতিকে মই সফল হ'ব নোৱাৰিলোঁ। ডিম্পু বৰুৱা সফল হোৱাৰ বহুত কাৰণ আছে। তেওঁৰ নলবেৰীয়া ভাষাটো ভাল লাগে, তেওঁৰ সেইটো ষ্টাইল ভাল লাগে। ডিম্পু বৰুৱাই বহুত আগতে আহিছিল, তেতিয়া অসমীয়া চেনেল নাছিল, সেইবাবে তেওঁ বিখ্যাত হ'ল। কিন্তু মই বিখ্যাত হ'ব নোৱাৰিলোঁ। ময়ো তেওঁৰ দৰে ছিষ্টেম কৰিছিলোঁ। ডিম্পু বৰুৱাই কোনো টেকনিকেল গুৰুজী বা কোনো ডাঙৰ ইউটিউবাৰক ফ'ল' নকৰে। তেওঁ কেইটামান ঔচম জ্ঞান, সাধাৰণ কিবা জ্ঞানৰ সঁফুৰা, এনেকুৱা ধৰণৰ কেইটামান বিশেষ সৰু তলৰ শ্ৰেণীৰ ইউটিউব চেনেল কেইটামানক কপি কৰে। মই কি এনেকৈ গম পালোঁ এইটো কওঁ। মই এটা নাম্বাৰ 1 কপি পেষ্ট, মই বহুত কেইটা ভিডিঅ' কপি কৰি বনালোঁ আৰু আপোনালোকক উল্লু বনালোঁ। কিন্তু মই বুজি পালোঁ যে আমি উল্লু বনাইছোঁ কা। ডিম্পু বৰুৱা অসমীয়া, ময়ো অসমীয়া, আৰু বহুত অসমীয়া আছে। আমি সকলোৱে কপি কৰি অসমীয়াকে ঠগাইছোঁ, নিজৰ ঘৰৰ মানুহক ঠগাইছোঁ। গতিকে আমাৰ যদি মেৰিট নাই, আমাৰ গাত টেলেণ্ট নাই, তেতিয়া আমি যেইটাই গৈ আমাৰ ঘৰৰ মানুহক ঠগাই লাভ নাই, ইউটিউব বাদ দিয়াই ভাল। গতিকে মই ইউটিউব বাদ নিদিওঁ, কিন্তু আপোনাক সঁচা উচি কথা ক'ম যে মই ইউটিউবত কপি কৰিছোঁ আৰু ডিম্পু বৰুৱাই কপি কৰিছে, মই প্ৰমাণো দিম। গতিকে মই আজি ক'ম ডিম্পু বৰুৱাই কপি কৰা বুলি কেনেকৈ গম পালোঁ। এটা চেনেল আছে হিন্দীত, ঔচম জ্ঞান, আৰু এনেকুৱা ধৰণৰ আছে। তাৰ লিংকত আপোনালোকে পাব সেই যিকেইটা ইউটিউব চেনেল বিখ্যাত বা যিকেইটা ভাল ইউটিউব চেনেল, তেওঁলোকৰ ডিটেইলছবোৰ কালেক্ট কৰি লয়, কপি নকৰে, সেইকেইটা ইউটিউব চেনেল মই ছাবস্ক্ৰাইব কৰিলোঁ। সিহঁতৰ অলপ ছাবস্ক্ৰাইবাৰটো কম, কিন্তু তেওঁলোকে যথেষ্ট কষ্ট কৰে আৰু তেওঁলোকে ভিডিঅ' বনায়। আৰু মই ছাবস্ক্ৰাইব কৰিলোঁ, মোৰ আইডিয়াটো আছিল যে এই চেনেলবোৰ আমাৰ বিখ্যাত নহয় আমাৰ অসমত। গতিকে মই তেওঁলোকে দিয়া ভিডিঅ'বোৰ আহিব, মই অসমীয়াত অনুবাদ কৰি কপি কৰি আপোনালোক যে সেই ল'ৰাজনে কেনেকৈ কৈছে ফাৰ্ষ্ট এছামিজ টেকনিকেল ইউটিউবাৰ ডিম্পু বৰুৱাৰ কথা। চাওক, এতিয়া ক'বলৈ গ'লে কি জানে, ল'ৰাজনেও আমাৰ বয়সৰ হ'ব আৰু কম বয়সৰ, কিন্তু তেওঁ যিটো কথা কৈছে সেইটো কথা ক'ব নালাগিছিল। কাৰণ কিয় জানেনে, আৰু প্ৰথমতে ক'ব লাগিব যে সেই ল'ৰাজনে এইটো ভিডিঅ' বনাই তেওঁ যে একদম মূৰ্খ, সেই মূৰ্খতাৰ প্ৰদৰ্শন তেওঁ নিজে অসমবাসীৰ আগত দাঙি ধৰিছে যে তেওঁ 1 নম্বৰ মূৰ্খ। তেওঁৰ ব্ৰেইনত একো নাই আচলতে ক'ব গ'লে। আৰু তেওঁতো ইউটিউবৰ বিষয়ে একো নাজানে, যে কপি কি ইউটিউবৰ বিষয়ে একো নাজানে অলৰেডি। মই ক'ব গ'লে সঁচা কথা কৈছোঁ। আৰু তেওঁ অলৰেডি ভিডিঅ'টো বনাইছিল, কাৰণ তেওঁ যিহেতু এটা সৰু চেনেল, তেওঁ যিহেতু ইমান জনপ্ৰিয়তা লাভ কৰিব পৰা নাই। তেওঁ ভাবিছিল যে ডিম্পু বৰুৱাৰ বিষয়ে কিবা অলপ ৰ'ষ্ট টাইপৰ কথা আৰু কৈ মই মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিব পাৰিম। মোৰ ভিডিঅ'টো বহুত মানুহে চাব আৰু মোৰ 2-এটা ভিউজ আহিব, ছাবস্ক্ৰাইবাৰ্ছ আহিব। কিন্তু তেওঁ এইটো কথা পিছত যে কি হ'ব ভবা নাছিল। আৰু তেওঁ অলৰেডি এতিয়া কিজানি পস্তাই আছে যে তেওঁ ভিডিঅ'টো কিয় বনাইছিল। আৰু এটা কথা কি জানেনে, তেওঁ এই ভিডিঅ'টো বনাই তাৰমানে তেওঁৰ পৰিচয়টো দি দিলে আৰু অসমবাসী ৰাইজৰ আগত, ক'ব গ'লে সেইটো কথাই। তো আচলতে কি ক'ম আৰু, আপোনালোকে ডিম্পুদা অলৰেডি এটা ভিডিঅ' ৰিপ্লাই এটা তেওঁক দিছে অলৰেডি, আপোনালোকে চাব পাৰে ডিম্পুদা চেনেলত গৈ কিনে। আৰু কি ক'ম, তেওঁ আৰু এনেকৈ ক'ব নালাগিছিল। আৰু তেওঁ বহুত কথা কৈছে যে ডিম্পু বৰুৱা এনেকৈ সমগ্ৰ অসমৰ মানুহকে বুৰ্বক বনাই আছে। কি বুৰ্বক বনাইছে? আৰে ডিম্পু বৰুৱাৰ 1.5 লাখ ছাবস্ক্ৰাইবাৰ আছে, 1.5 লাখ মানুহে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই, ডিম্পু বৰুৱাক ফ'ল' কৰে। কি হয়, সকলো 1.5 লাখ মানুহ কি মূৰ্খ নেকি? তাৰ ভিতৰত বহুতো জ্ঞানী মানুহেও চায় তেওঁৰ ভিডিঅ', বহুত ডক্টৰ ইঞ্জিনিয়াৰো চায় তেওঁৰ ভিডিঅ' ডক্টৰ ইঞ্জিনিয়াৰ চাই, মই জানো। সেই সকলো মানুহ কি মূৰ্খ নেকি কওকচোন? তেওঁ বোলে কিবা উল্লু বনাই আছে বোলে, হিন্দীৰ পৰা টেকনিকেল গুৰুজী আদি বিভিন্ন ধৰণৰ হিন্দী ডাঙৰ চেনেলৰ পৰা কপি কৰি আনি বোলে তেওঁ অসমীয়া লেংগুৱেজত কপি কৰি
আমাক বোলে মূৰ্খ বনাই আছে। সেই এনেকৈ নক'বা, এনেকৈ ক'ব নাপায়। কাৰণ কি হয় জানে, কাৰণ কিয় ডিম্পু বৰুৱা বহুত জনপ্ৰিয়তা লাভ কৰিছে। কাৰণ কি হয় জানেনে, ডিম্পু বৰুৱাৰ ডিম্পু বৰুৱা অতি কম সময়তে জনপ্ৰিয়তা লাভ কৰিছে। কাৰণ তেওঁ ভাল কণ্টেণ্ট বনাই আছে, ভাল ভিডিঅ' বনাই আছে। তেওঁৰ ভিডিঅ' চাই আমি অৰ্থাৎ মানুহে কিবা অলপ লাভ হোৱা যেন পাইছে বাবে তেওঁক ছাবস্ক্ৰাইব কৰিছে, তেওঁৰ চেনেলটো ইমান ওপৰলৈ উঠিছে। এনেকুৱা আচলতে ক'ব নালাগিছিল। আৰু তেওঁ সেই ল'ৰাজনে লাষ্টত এটা ভিডিঅ'ত আৰু এটা কথা কৈছে যে চাওকচোন, ভিডিঅ'টো চাই লওক। কোনো ছাবস্ক্ৰাইব কৰিব। গতিকে মই আজিৰ পৰা মই নিজৰ টেলেণ্ট বিচাৰিম। আপোনালোকক কথা দিলোঁ, মই আপোনালোকক উল্লু নবনাওঁ। 1 মাহৰ ভিডিঅ' পাব পাৰে, বা এসপ্তাহৰ পিছতো পাব পাৰে, বা 2 দিনৰ ভিতৰতো পাব পাৰে। কিন্তু ভিডিঅ' বনাওঁতে দেৰি হ'ব পাৰে, কিন্তু মই পিয়'ৰ অৰিজিনেল মোৰ ক্ৰিয়েটিভিটিৰ ভিডিঅ' দিম। অৰ্থাৎ মই অসমীয়াতে দিম, কিন্তু মই কপি নকৰোঁ। আপোনালোকক গেৰাণ্টি দিছোঁ, অৰিজিনেল আৰু পিয়'ৰ ভিডিঅ' হ'ব। আপোনালোকে ভাল পালে চাব বা ছাবস্ক্ৰাইব কৰি থ'ব, নাপালে নাই, মোৰ কোনো গুৰুত্ব নাই। মোক পইচা নালাগে, কিবা নালাগে। জাষ্ট মই এনেই ইউটিউবটো খুলিম, আৰু মই খুলিম, ভিডিঅ' দিম, মোক ভিউজো নালাগে, কোনো চাবও নালাগে। জাষ্ট মই ভিডিঅ' দিম, আপোনালোকে যদি ভাল পাই চাব। তেওঁ আজিৰ পৰা বোলে ইউটিউবত তেওঁৰ চেনেলত তেওঁ নিজা ক্ৰিয়েটিভিটি দাঙি ধৰিব, নহ'লে বোলে তেওঁ ভিডিঅ' নবনায়ে। মোৰ ফালৰ পৰা তেওঁলৈ এটা প্ৰশ্ন যে তেওঁ এই ইউটিউবৰ দুনিয়াখনত নিজা ক্ৰিয়েটিভিটি কি দাঙি ধৰিব, সেইটো মোৰ এটা ডাঙৰ প্ৰশ্ন হয় ল'ৰাজনলৈ। কাৰণ কি হৈছে চাওকচোন, আপোনাৰ যদি তেওঁ যদি ষ্টেটাছত, আজিকালি হোৱাটছএপ ষ্টেটাছ খুব চলি আছে ইউটিউবত, তেওঁ যদি হোৱাটছএপ ষ্টেটাছৰ চেনেল এটা খোলে ইউটিউবত, সেই গানটোতো বেলেগৰ গান, সেই ফটোবিলাকতো বেলেগৰ ফটো, সেইটো কি কপি নহ'ব নেকি? কওকচোন, আপোনালোকে কওক, সেইটো কপি নহ'ব নেকি? তেওঁ আৰু কি খুলিব? তেওঁ ভিডিঅ' নবনাব, তেওঁ যদি কিবা কমেডি ফানি ভিডিঅ' বনোৱাৰ আৰম্ভ কৰে ইউটিউবত, সেই ভিডিঅ'টো বেলেগতো বনাই আছে, বেলেগত সেই এনেকুৱা ধৰণে কমেডি ভিডিঅ' বনাইছে, সেইটো কি কপি নহ'ব নেকি? এনেকৈ নজনা নুবুজাকৈ কিছুমান কথা ক'ব নালাগে। এনেকৈ আৰু নকৰিবা বুলি মই আশা ৰাখিলোঁ, আমি সকলোৱে আশা ৰাখিলোঁ। আৰু মোৰ ফালৰ পৰা এটা প্ৰশ্ন যে তুমি ইউটিউবৰ দুনিয়াখনত নিজৰ কি ক্ৰিয়েটিভিটি দাঙি ধৰিবা? মোৰ এইটো প্ৰশ্ন, তুমি যদি মোৰ এই ভিডিঅ'টো চাই আছা, মোক কমেণ্ট কৰি কোৱা, তুমি কি নিজৰ ক্ৰিয়েটিভিটি প্ৰদৰ্শন কৰিবা ইউটিউবত, বেলেগৰ একো কপি নকৰাকৈ। তো এইখিনিয়ে বেয়া লাগিছে, আৰু ডিম্পু দাৰ কথা এনেকৈ ক'ব নালাগিছিল। কাৰণ তেওঁ বহুতো জনপ্ৰিয়তা লাভ কৰিছে, আৰু তেওঁ বহুত ডাঙৰ ইউটিউবাৰ আছে, আৰু তেওঁ বহুত নলেজো আছে টেকনিকেল বিষয়ে। সেইকাৰণে তেওঁ আৰু আমাৰ আগত এনেকৈ কৈ আছে। আৰু এটা কথা ভাইটি, মানে আমাৰ ফ্ৰেণ্ডৰ দৰে হয় ল'ৰাজন। আৰু সেই ল'ৰাজন, তুমি এটা কথা কৈছা কিন্তু কেয়াৰ নকৰে, কিন্তু ডিম্পু দাই কোনো মূৰ্খ নহয়। কাৰণ কিয় জানে, ডিম্পু দাই এটা কথা ক'লে 1.5 লাখ মানুহৰ লগত তালৈ সেই ভিডিঅ'টো, ডিম্পু দাই যিকোনো এটা কথা বকাৰ আগতে 10 বাৰ ভাবি চায়। কাৰণ কিয়, তেওঁ কিবা এটা কথা কোৱা মানে সেই কথাটো 1.5 লাখ মানুহে শুনিবলৈ পাব, অৰ্থাৎ বহুত মানুহে শুনিবলৈ পাব। তেওঁ ডাইৰেক্টলি নক'লেও ইনডাইৰেক্টলি হ'লেও তেওঁ প্ৰতিজন মানুহৰ লগতে কথা কৈ আছে অলৰেডি। এনেকৈ ক'ব নালাগে। আমি সকলোৱে আশা ৰাখিলোঁ এনেকুৱা ভিডিঅ' আৰু নবনাবা, তুমি এনেকৈ নক'বা কাৰো কথা। কাৰণ কিবা এটা ভিডিঅ' বনাৰ আগতে তুমি বহুতবাৰ ভাবি চাবা, ভিডিঅ'টো কিবা ইফেক্ট পেলাব পাৰে নেকি সেই মানুহজনৰ বিষয়ে। তো মোৰ ফালৰ পৰা এইখিনি, আৰু ক'ব লগা একো নাই। তো এইখিনি, আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু আপোনালোকক সকলোকে।